Hey guys, welcome back to my YouTube channel. So guys, আজি নতুন ভিডিও লৈ আৰু আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভিডিওটো বিশেষ কোনো এটা বস্তু দেখাবলৈ নিম গাইছ। আজি মানে মই ক'ৰবাত যাম আৰু যোৱাৰ টাইমটো আহি পাই গ'ল গাইছ। 9টা পিছত মাতি পঠিয়াইছে আৰু 9টা পিছত মই যাম আৰু আজি কাক লগ পাওঁ গাইছ চাম বলক। তাৰপিছত গৈ থাকোঁ আৰু কি হয় আপোনালোকক গোটেই দিনটো আজি দেখুৱাম। তো গাইছ ভিডিওটো গাইছ তো মই কৈছিলোঁ না আপোনালোকক যে মই ক'ৰবাত যাম আৰু ক'ত আহিম আৰু কাক লগ পাম। তো গাইছ এইজনী চাওক বান্ধৱীজনীক লগ পালোঁ আৰু আজি আহিছোঁ মানে স্কুল গাইছ। ভণ্টিহঁতৰ বিদায় মিটিং আছে আৰু বিদায় মিটিঙলৈ আহিছোঁ আৰু ৰাতি কি কৰিছে চাইছোঁ। আহিয়ে দেখিছোঁ যিটো মানে বক্স নগাইছে সেইটো বজাবলৈ দিছে। মই পৰা নাই কানেকশ্যন কৰিব, তাকে ভাবি আছোঁ কি হয় আৰু কি সজাইছে বিদায় মিটিং কেনেকৈ পাতিব চাওঁচোন ভণ্টিহঁতৰ। ব'লক আপোনালোকৰ তো সেই গাইছ এয়া ইয়াত মানে মিটিং হ'ব আৰু গোটেই ধুনীয়াকৈ টেবুল চেবুল হ'ল। পবিত্ৰ সভাত উপস্থিত হ'ব গাঁওবাসী তথা ৰাইজ, লগতে আজি উপস্থিত আমাৰ আমি আগুৱাই যাবলৈ হ'লে আমি বিদায় দিব লাগে। ছোৱালীজনী মানে তাতে মানে ছাৰবাইদেউহঁতক হেল্প কৰি দিয়ে আৰু তাইয়ে মাতিছিলে যে আহিবিচোন তই নাহক কিয়, মানে তই কলেজৰ পৰা আমাক চবকে পাহৰি গ'লি। আজি বহুত দিনৰ মূৰত আমি তিনিজনী লগ খালোঁ।